হাই হেল্ল' গাইজ, আজি আকৌ আপোনালোকৰ মাজত মই ঋষিৰাজ শৰ্মা আপোনালোকৰ মাজত আন এক ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'খনিত আলোচনা কৰিবলৈ গৈ আছো আমাৰ ভিতৰত থকা এনেকুৱা ধৰণৰ টেলেণ্ট যিটো যে আমাৰ ভিতৰত আছে সেইটো আমি গম নাপাওঁ। সেইটো যদি আমাৰ ভিতৰৰ পৰা আমি উলিয়াই আনিব পাৰো, আমি চিনাক্তকৰণ কৰিব পাৰো আমাৰ ভিতৰত যে কি কি ক্ষমতা আছে, কি কি টেলেণ্ট আছে, যদি সেই টেলেণ্ট আমি উলিয়াই আনি সেইটোৰ ওপৰত যদি আমি কাম কৰি যাওঁ, সদায় কাম কৰি সদায় সেইটোৰ ওপৰত চেষ্টা কৰি যাওঁ কাম কৰি, তেতিয়া নিশ্চয় আমি এদিন বহুত ওপৰলৈ যাব পাৰিম আৰু নিজৰ জীৱনত সফলতা লাভ কৰিব পাৰিম। আজি এই ভিডিঅ'খনিত আমি সেই 5টা টেলেণ্ট কি সেইটোৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। সো বলকচোন ভিডিঅ'টো বেছি দেৰি নকৰাক আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আমি এইটো এইবোৰ আমাৰ মাজত থকা আমাৰ ভিতৰত থকা সেইটো যদি ক্ষমতাটো উলিয়াই লওঁ আৰু এই কামবিলাক কৰি গৈ থাকো, আমি বহুত আগুৱাই যাব পাৰিম। সেই 5টা কি এনেকুৱা ধৰণৰ কাম যিটো আমাৰ টেলেণ্ট অবিহনে আমাৰ ভিতৰত থকা আত্মবিশ্বাসেও আমি সেইটো কৰিব পাৰোঁ। যদি আপোনাৰ ভিতৰত সেইটো টেলেণ্টটো নাই, তেন্তে আপুনি সেইটো বিশ্বাস থাকিব লাগে মই এইটো কামটো কৰিব পাৰোঁ। সেই 5টাৰ ভিতৰত প্ৰথমটো হ'ল সময়মতে কাম কৰা। আমি যিকোনো কামে নকৰো কিয়, আমি সেই কামটো যদি আমাৰ ভিতৰৰ পৰা ভাবি লওঁ মই এইটো সময়ত এইটো কাম কৰিম, সেই সময়মতে আপুনি কৰিব পাৰিব। আপোনাৰ মাজত জাষ্ট এটা আত্মবিশ্বাস থাকিব লাগে। আপোনাৰ লগত যদি আত্মবিশ্বাসটো থাকে, আপুনি যদি নিজৰ সময়টো চিনাক্ত কৰি লয় মই এইটো সময়ৰ পৰা এইটো সময়লৈকে ধৰি লওক 5টাৰ পৰা 6টা বা 7টা 2 ঘণ্টাত মই এইটো কামটো সমাপন কৰি বেলেগ এটা কাম কৰিম। সেই যদি আপোনাৰ মনৰ ভিতৰৰ পৰা আত্মবিশ্বাসেৰে সেইটো ভাবি লয় আৰু কৰে, সেই 2 ঘণ্টাতে সেইটো কাম সমাপন কৰি বেলেগ এটা কাম ধৰিব পাৰিম। 2 নম্বৰটো হৈছে সদায় ব্যায়াম কৰা বা সদায় এক্সাৰসাইজ কৰা। এতিয়া ভাবি লওক আমি যদি সদায় আমি নিজে ভাবি লওঁ আমি ৰাতিপুৱা সোনকালে উঠি ব্যায়াম কৰিম, যদি ভাবি লৈ আমি সদায় ৰাতিপুৱা উঠিম, সেইটো আমি সদায় কৰিব পাৰোঁ। এইটো ব্যায়াম কৰাৰ কাৰণে কোনো টেলেণ্টৰো প্ৰয়োজন নাই। জাষ্ট আমি ৰাতিপুৱা শুই উঠিব লাগিব, শুই উঠি ব্যায়ামটো কৰিব লাগিব। এইটো শুই উঠাটো প্ৰয়োজন। শুই উঠিবৰ বাবে আমি যদি আমাৰ ভিতৰৰ পৰা আত্মবিশ্বাসেৰে আমি ৰাতিপুৱা 5টা বা 6টা বজাত উঠি ব্যায়াম কৰিম বুলি ভাবি লৈ আপুনি যদি ৰাতিপুৱা উঠি যদি ব্যায়াম কৰে, সদায় ব্যায়াম কৰি যায়, তেন্তে আপোনাৰ স্বাস্থ্যও ভাল নাথাকিব আৰু সেইটো ব্যায়াম কৰাৰ বাবে কোনো ধৰণৰ এনেকুৱা টেলেণ্টৰো প্ৰয়োজন নহয়। সেইটো জাষ্ট আপুনি উঠি কামটো কৰিব লাগে, ব্যায়ামটো কৰিব লাগিব। 3 নম্বৰটো হৈছে কিতাপ পঢ়া। এতিয়া সদায় সকলোৱে কিতাপ পঢ়িব পাৰে, কিন্তু আমি কিতাপ নপঢ়ো। যদি আমি সদায় কিতাপ পঢ়াৰ কাৰণে নিজৰ মনটোক মনাই ল'ব পাৰোঁ আৰু কোনো এটা কিতাপ এটা উঠাই সদায় আমি সেই কিতাপটো পঢ়ি বিভিন্ন ধৰণৰ জ্ঞান আমি অৰ্জন কৰিব পাৰোঁ। কিতাপ পঢ়িলে আপোনাৰ যিটো অৱসৰ সময় আছিল সেইটোৰ সৎ ব্যৱহাৰো হ'ল। সেই সময়ত আপুনি কিতাপ পঢ়ি বিভিন্ন ধৰণৰ জ্ঞানো লাভ কৰিলে। গতিকে যদি আমি সদায় কিতাপ পঢ়ি যাম, আমি বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিব পাৰোঁ আৰু সেইটো আমাৰ জীৱনত পৰিচালনা কৰি আমি জীৱনটো আগবঢ়াই ল'ব পাৰোঁ। এটা কিতাপ পঢ়াৰ কাৰণে কোনো ধৰণৰ টেলেণ্টৰ প্ৰয়োজন নাই, সেইটো সকলোৱে কৰিব পাৰে। কিন্তু নিজৰ ভিতৰৰ পৰা যিটো কিতাপ পঢ়াটো যিটো কিতাপ পঢ়াৰ মনোভাৱ, সেইটো ওলাই আনিব পাৰিব লাগিব। 4 নম্বৰটো হৈছে নিজৰ পেচনৰ ওপৰত কাম কৰা। এইটো খালি আপোনাৰ পৰা এটাই কথা, আপুনি নিজৰ পেচনটো চিনাক্তকৰণ কৰিব পাৰিব লাগিব। এতিয়া আপুনি কি কৰি ভাল পায় সেইটো যদি আপুনি চিনাক্তকৰণ কৰিব পাৰিলে, তেতিয়া সেইটোৰ ওপৰত সদায় কাম কৰক। সেইটোত আপুনি সময় দিয়াত কোনো আপোনাৰ বেয়া নালাগে, সেইটো আপুনি কৰি আনন্দহে পায়। নিজৰ পেচনৰ যদি কামটো কৰে, যিটো আপুনি কৰি ভাল পায় সেইটোৰ ওপৰত যদি আপুনি কাম কৰে, তেতিয়া আপুনি কেতিয়াও টেনশ্যনত নাহে, কেতিয়াও আপুনি বেয়া নাপায়। সেইটো নিজৰ কামটো নিজৰ পেচনৰ কাম কৰিলে মানুহে সদায় আনন্দ লাভ কৰে। গতিকে সেইটো চিনাক্তকৰণ কৰি সেইটোৰ ওপৰত কাম কৰক। সেইটো কৰাৰ কাৰণে আপোনাৰ কোনো ধৰণৰ টেলেণ্টৰো প্ৰয়োজন নাই। সেইটো টেলেণ্ট আপোনাৰ ভিতৰত আছে, আপুনি কি কৰি ভাল পায় সেইটো কৰাৰ বাবে আপোনাৰ টেলেণ্টটো ভিতৰৰ পৰা ওলাই আহে। গতিকে সেইটো কৰিবলৈ চেষ্টা কৰক। 5 নম্বৰটো হৈছে সকলো মানুহৰ লগত ভালকৈ কথা বতৰা পতা আৰু সিহঁতৰ লগত মিলা প্ৰীতিৰে থকা।
এতিয়া আমি সকলোৰে লগত ভালকৈ যদি কথা বতৰা পাতো আমি সকলোৰে লগত সম্বন্ধটো ভালকৈ গঢ়ি তুলিব পাৰোঁ আৰু বহু ক্ষেত্ৰত আমি সহায়ো পাব পাৰোঁ। গতিকে সকলো মানুহৰ লগত আপোনালোকে ভালকৈ কথা বতৰা পাতক আৰু ভালকৈ মিলি জুলি থাকিবলৈ চেষ্টা কৰক। এতিয়া কি হয় সেইটো সকলো মানুহৰ লগত যদি ভালকৈ কথা পাতক সেইটোৰ কোনো টেলেণ্ট নালাগে, সেইটো আপোনাৰ মনৰ পৰা আহি যায়। আপুনি যদি সকলো মানুহৰ লগত ভালকৈ কথা বতৰা পাতে, ধৰি লওক কমকৈ কথা পাতক, একো কথা নাই, কিন্তু সিহঁতৰ লগত যিখিনি সময় আপুনি কথা পাতে বহুত ভালকৈ কথা পাতক, বহুত মানে নিজৰ কথা নিজৰ ওপৰত নিজে তেওঁৰ কথা শুনিবলৈ চেষ্টা কৰক আৰু তেওঁক নিজৰ কথা কওক, তেওঁৰ কথা আপুনি শুনক, কেনেকৈ আপুনি মিলা প্ৰীতিৰে সেইটোৰ লগত যদি আপুনি কথা পাতে তেন্তে আপুনি সেই মানুহজনৰ পৰা আপুনি গুৰুত্ব পাব আৰু সেইজনৰ আপুনি বন্ধুত্ব গঢ়ি তুলিব পাৰিব আৰু বহু ক্ষেত্ৰত আপুনি মানে সহায় পাব পাৰে। সেইবোৰ কৰিলে সেই কোনো টেলেণ্টৰ প্ৰয়োজন নাই, সেইটো আমাৰ ভিতৰৰ পৰা নিজৰ আত্মবিশ্বাসটো আহিলে এইবিলাক আমি কাম কৰিব পাৰোঁ। আমি কিন্তু গমেই নাপাওঁ যে আমাৰ ভিতৰত যে এনেকুৱা ধৰণৰ কিছুমান টেলেণ্ট আছে যিটো আমি কৰি জীৱনত বহুত আগুৱাই যাব পাৰোঁ। এনেকুৱা ধৰণৰ বহুতো টেলেণ্ট আছে আৰু এই টেলেণ্টবোৰ আৰু এইবিলাকৰ ওপৰত মই বহুতো ভিডিঅ' আগলৈ দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকক মোৰ এই ভিডিঅ' যদি চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেল ঋষিৰাজ শৰ্মা ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।